গাইস আপোনালোকে যদি মই পায়খানাৰ কথাটো বুলি তো একদমই মানে আপোনালোকে বেয়া নাপাব। अरे कहना क्या चाहते हो? এনেকা শান্তি হৈছে ভাত পানী খোৱা अच्छा দেওবাৰে আজি বৃহস্পতিবাৰ বুধবাৰ শনিবাৰ ৰবিবাৰ। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, সকলোৱে আছে। মইতো একদম মানে গমে পাইছা মোৰ একদম খবৰ বেয়া চলি আছে। জোৰকে কথা ক'লে মানে এইটো বিহে যায়, যোনটো মানে এইটো ভাঙাটো হাৰ্দিটো পুৰা একদম বিহাই। अच्छा এনেকুৱাকৈ চালেও বিহাই, এনেকুৱাকৈ চালেও বিহাই আৰু মাজে মাজে ঠিপুত 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 এনেকুৱা কৰি থাকে হাৰ্দিটো, ভাঙা হাৰ্দিটো কৰিলেতো আৰু হৈছে আৰু যে বিহাই উঠি নাচ তাকে কি কম উপায় নাই, আশাই নাই। अच्छा মোৰ খবৰ বেয়া চলিলে আপোনালোকক সুধিছোঁ খবৰটো মানে আপোনালোকৰ কেনেকুৱা চলি আছে। এতিয়া আশা কৰিছোঁ ভালে আছে সকলোৱে। এক সাইড কেনে একা পুষ্পা চুকিকা নিচ চালে आप भी ठीक करके देता हूँ। উপায় নাই হৈছে মোক মানে এটা জাপিনাটো টাউন হৈ গৈছে না, সেইটো কাৰণে মানে কাটিয়া কুটিয়া খোজ কাঢ়িব লগা হৈ আছে। বলকচোন এতিয়া অলপমান আগত ফুৰি আহোঁ। অলপ মানে বেছিকৈ বহি থাকিলেও শুই থাকিলেও এই সকলোগিলা বিহে মানে পৰাতে হয়তো দুখ পাব পাৰে, থেঠেলা খাব পাৰে মাংসটো গাঁৱৰ। সেইটো কাৰণে বহি থাকিলেও আৰু ক'ৰবাত খোজ কাঢ়িলেও বিহাই, বহি থাকিলেও বিহাই, শুই থাকিলেও বিহাই। আয়া মানে কোনোবা টাইমত এনেকুৱা খানা পুৰা কৰি দিয়ে না, মানে শান্তি নোহোৱা কৰি দিছে মোক এইকেইটা দিন। ভাল নোহোৱা লাগে আৰু শান্তিত থাকিব লাগিব। এতিয়া মানে মোৰ ভাত খোৱা শান্তি হোৱা নাই এইকেইটা দিন। এনেকুৱা মানে যিহেতু মানে আমি লিবিৰা হাতত দি একদিনো খায়ে নাপাওঁ না ভাতটো, আৰু লিবিৰা হাত দিনো কিয়নো খাই পাম। ভগৱানে দিয়া দুখন হাতে আছে, মানে ভাল থকাতেনো লিবিৰা হাতখন দি কিয় খাই পাম। যিটো মানে বিপদটো আহি যায় তেতিয়া মানে লিবিৰা হাতত দি খাব লগা বাধ্য হৈ যায়। मैं नहीं दिखाऊंगा। মানে লিবিৰা হাতত দি একদিনো খাই নপোৱা না, সৰুৰ পৰা যিখিনি ডাঙৰ হ'লোঁ একদিনো খাই পোৱা নাই লিবিৰা হাতত দি। মানে ভাতটো একদম শান্তি নোহোৱা হৈ যায় খোৱা। আৰু চামুচ দিও মই নাখাওঁ, চামুচ দিও খাই নাপাওঁ মই একদিনো। চামুচ দিও মানে খোৱা শান্তি নহয় পুৰা একদম। এতিয়া দিন মোৰ ভাত খোৱা এনেকুৱা শান্তি হৈ আছে না, अच्छा শান্তি হৈ আছে। ভোকটো লাগে, তাৰমান ভোক লাগে, কিন্তু না খাব খোজোঁ নোৰো যায় লিবিৰা হাতত দি খাব। সেইকাৰণে কোনোমতে কষ্ট মষ্ট কৰি এতিয়া দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, আজি বৃহস্পতিবাৰ হৈ গ'ল। আজি कहना क्या चाहते हो? অলপমান লৰাব পাৰিছোঁ, অলপমান মানে ভাতটো খাব পৰা হৈছিল। মানে ইয়াৰ পৰা কোনোমতে খাং কাঁহীটো দাঙি কিনে খান এটা পিছত দাঙি কিনে ভাতটো কাঁহীটো ওচৰতে লৈ কিনে পুৰা গোলটো এনেকুৱাকৈ খেলি দিব লাগে, তেতিয়াহে মানে খাব পাৰোঁ। পুৰা এনেকুৱা চিধা কৰি দি এনেকৈ খাং মানে ইয়াৰ পৰাই আৰু নাযায় আৰু হাতখন যায়। একচুৱেলি চেষ্টা নকৰোঁ, আৰু যিখিনি মানে হাৰ্দিটো জুইন খাব এতিয়া হৈ আছে না, ঔষধ লগাই থৈ থকা হৈ আছে, এইটো মানে আৰু বাই চান্স এৰা যাব পাৰে হয়তো। সেইটো কাৰণে মই চেষ্টা নকৰোঁ। পুৰা মানে এনেকুৱা পূজা হৈ কিনে এনেকুৱা অৱস্থা বেয়া হৈছে মোৰ, কি ক'ম মানে গাইছ আপোনালোকক। এনেকুৱা শান্তি হৈছে ভাত পানী খোৱা। এক্সিডেণ্ট হ'লে না মেইন কথা, বাকী য'তে খুন নহওক হাতত মেইন খুনটো হ'বই। এক্সিডেণ্ট হ'লে হাতৰ শিলাটোত খুন হয়, তাৰপিছত তাত খুন হ'লে আৰু জানাই। এতিয়া আপোনালোকে হয়তো কথাষাৰ ক'লে বেয়া পাব পৰা, তেতিয়া মানে আপোনাক এক্সিডেণ্ট হ'লে দেই কৈছোঁ মই, এনেইতো ভালে এনেই চব পৰা যায়। এক্সিডেণ্ট হ'লে হাতত খুন হয় না, খুন হ'লে মানে এতিয়া পায়খানা লাগিব আপোনাৰ, এতিয়া পায়খানা কৰিব আপুনি
পুহিব নোৱাৰিব এনেকুৱা কষ্ট হৈ পায়খানা কৰিব মানে যোনসকলৰ এক্সিডেণ্ট হৈছে সেইসকলেহে জানে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাৰো লগত যাতে এনেকুৱা নহওক নালাগেও হ'বা সকলোৱে ভালে থাকক দুদিনীয়া জীৱন আহি থাকক সকলোৱে থাকক যি কাম কৰিব আছে নিজৰ কামত লাগি থাকক কাৰো লগতে যাতে এনেকুৱা ঘটনা নহওক সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কেতিয়া হয় সেইটোতো আৰু কোনো ক'ব নোৱাৰে বাই চান্স ভগৱানে লিখি দি দিয়ে আজি তোৰ এনেকুৱা ঘটনা হ'ব সেইটোতো ক'ব নোৱাৰে বাই চান্স হৈ যায় তেওঁ মানে মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যাতে নহওক এনেকুৱা আৰু মোৰ লগতে হ'ল যিটো প্ৰথমবাৰ হ'ল মোৰ এনেকুৱা যাতে মোৰ আগলৈ নহওক সেইটোৱে সকলোৱে ভালে থাকক সকলোৱে থাকক আৰু দেওবাৰে মানে চাৰুৱা চিকিৎসা ল'ব যাবাতছে দিলে মানে আৰু অকণমান আৰাম পাম দেওবাৰে আজি বৃহস্পতিবাৰ শুকুৰবাৰ শনিবাৰ ৰবিবাৰ 3 দিন আছে আৰু 3 দিন পিছত যাব লাগিব চাৰুৱা চিকিৎসা ল'ব এতিয়া আৰু এইটো ঔষধটো লগাই দিলে আৰু অলপ আৰাম পাম যদি মোৰ মানে এতিয়া আৰু হাতখন অলপমান লৰাব পৰা হৈ যাম এতিয়া যিখিনি পাৰি আছোঁ তাৰকে আৰু বহিলেও বিহাই পুৰা কৰি জোঠা যেতিয়াসকলে ভাত খাব এতিয়া মই ঘৰত যাওঁ 12 বাজিব 12 বজাতে হাজিৰা কাম কৰিলেতো পুৰা কৰি ভাত খাবই ন এতিয়া মই লাহেকৈ উঠিলোঁ আৰু যাওঁ আৰু ঘৰত পূজা মোৰতো যিহেতু মানে মোৰ ভাত খোৱাটো শান্তিয়ে নাই এতিয়া অলপমান দুটামান খাই আহোঁ আৰু বহি কিনে উঠিলে হাততো যে এনেকুৱা কেতিয়াকে খুজাই থাকে আৰু এইবিলাক জাপিনাকেইটাও যে খুজাই ভাল হ'ব ধৰিব লাগছে নেকি হয়তো সেইটো কাৰণে কেতিয়াক থুপ থুপ কৰি থাকে বলক এতিয়া ঘৰত লগ পাইছোঁ Let's go. A few moments later. তো গাছ ঘৰ আহি পাই গ'লোঁ তো অকণমান বহুত ঘামি গ'ল এয়া এইফালেতো মুচিব নোৱাৰে এইফালে মুচি দিলোঁ এতিয়া গাও ধুম अच्छा सुनो पानी की टंकी भर देना हाँ ठीक है পাৰোঁ নে নোৱাৰোঁ গাও ধুব চেষ্টা কৰি চাওঁ গাও ধুব এক্সিডেণ্ট হোৱাৰ পৰাই গাও ধোৱা নাই মানে একদম নিজকে লেতেৰা লাগি আছে সদায় গাও ধুই মানে নাগুদিলে বহুত বেয়া লাগে হয় নাই আপোনালোকক ভাল লাগে নে নালাগে সদায় গাও ধুলে মানে একদিন নাগুদিলে কেনেকুৱা বেয়া লাগি থাকে মানে গাওটো একদম ভাৰী লাগে এতিয়া গাও ধুবি তেতিয়া মানে পাতলা লাগি যায় এতিয়া গাও ধুই কিনে লাহেকৈ অলপ ৰেষ্ট লৈ ভাত খাওঁ আপোনালোকক টাইম হ'ল ভাত খোৱা নে কি খোৱা ভিডিঅ'টো এইখিনি আছিল যিটো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাৰিব আপোনালোকে হাঁহি থাকক সকলোৱে থাকক মই এটি সোনকালে ভাল হৈ লওঁ মই ভাল ভিডিঅ' আনিব চেষ্টা কৰিম আগত ভাল হৈ লওঁ ভাতখনো ভাল হওক ভিডিঅ'টো এইখিনি আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু কেতিয়া লগ পাইছোঁ তো দেৰি হ'ব পাৰে লগ পোৱাৰ সেইকাৰণে চেষ্টা কৰি চাম সোনকালে লগ পাবৰ কাৰণে নে কি কোৱা আপোনালোকে হাঁহি থাকক সকলোৱে থাকক মই আছোঁ দে সকলোৱে থাকিব চেষ্টা কৰিম আৰু সোনকালেকে হাতখন যাতে ভাল হয় আপোনালোকৰ আশীৰ্বাদত আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ টা দিব মানে মই হাতখনে দাঙিব নোৱাৰিম মানে টা এতিয়া মানে হাতটো দাঙিব নোৱাৰিম হ'ব দে চলি যায় নে কি কোৱা নিজৰ বুলি চলি যাব দে আৰু এনেকুৱাকৈ টা দিলোঁ যিহেতু মানে মই নোৱাৰোঁ দাঙিব বাই